welcome to the channel. আজি মই পাৰ্টিকুলাৰ ভিডিঅ'টোত এৰিথমেটিক প্ৰগ্ৰেছনৰ ওপৰত শিকাম। এৰিথমেটিক প্ৰগ্ৰেছনছ বা ইয়াক কোৱা হয় কি সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি। এই পাৰ্টিকুলাৰ ইকুৱেশ্যনটো এই পোৰ্চনটো বহুত ইম্পৰ্টেণ্ট। এইটো তোমালোকে মনোযোগ দি ৰাখিব লাগিব, যিহেতু ইয়াৰ পৰা আমি দেখিছোঁ যে পাৰ্টিকুলাৰ HSLC মেট্ৰিক পৰীক্ষাত এটা নহয় এটা প্ৰশ্ন ইয়াৰ পৰা আহে। গতিকে তুমি এই সেকশনটো স্কিপ নকৰাটো মোৰ বোধেৰে ভাল হয়। গতিকে এইটো আহাচোন আমি আজি শিকিবলৈ ষ্টাৰ্ট কৰোঁ। সো এৰিথমেটিক প্ৰগ্ৰেছনত কি হ'ল, এটা সংখ্যা সিৰিজ। আমি কি হয় এৰিথমেটিক প্ৰগ্ৰেছনছ বেসিক্যালি ব্যৱহাৰ কৰোঁ সংখ্যা সিৰিজত। সো সংখ্যা সিৰিজ এৰিথমেটিক প্ৰগ্ৰেছনটোক জেনাৰেল ফৰ্মেটত কেনেকৈ দেখুওৱা হয়, a plus d, a plus 2d, a plus 3d dot 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 এনেকৈ গৈ থাকিব। ইয়াত কি হ'ল, এইটো হ'ল ফাৰ্ষ্ট টাৰ্ম, মানে প্ৰথম যোনটো টাৰ্ম, এইটোক ফাৰ্ষ্ট টাৰ্ম কয়, এইটো ছেকেণ্ড হ'ল, এইটো থাৰ্ড হ'ল, এইটো ফ'ৰ্থ হ'ল, ঠিক তেনেদৰে হৈ গৈ থাকিব। এতিয়া চোৱা ইয়াত লক্ষ্য কৰা, প্ৰথম টাৰ্মটো আৰু ছেকেণ্ড টাৰ্মৰ মাজত ডিফাৰেঞ্চ কি আছে, ডিফাৰেঞ্চ হ'ল কি এই দুটা সংখ্যাৰ প্ৰথম সংখ্যাটো আৰু ছেকেণ্ড সংখ্যাটোৰ মাজত ডিফাৰেঞ্চ হ'ল কি d। তেনেদৰে এই a প্লাছ d ছেকেণ্ড আৰু থাৰ্ডৰ মাজত ডিফাৰেঞ্চ হ'ল কি d। তেনেদৰে থাৰ্ড আৰু ফ'ৰ্থৰ মাজত ডিফাৰেঞ্চ হ'ল কি এইটো d। গতিকে যিহেতু প্ৰতিটো সংখ্যা কি ধৰণে ইনক্ৰিমেণ্ট বা ডিক্ৰিমেণ্ট হৈছে, প্ৰতিটো ষ্টেপত ফাৰ্ষ্টৰ পৰা ছেকেণ্ডলৈ ই সম হাৰত বৃদ্ধি পাইছে বা ই কমিবও পাৰে। ইয়াত কি হয়, ডিটোক কোৱা হয় কি কয়, ডিটোক কয় কমন ডিফাৰেঞ্চ। কমন ডিফাৰেঞ্চ। এতিয়া কথাটো হ'ল কি, এই ডি ভেলুটো কি হ'ব পাৰে, ডিটো পজিটিভো হ'ব পাৰে, নিগেটিভো হ'ব পাৰে বা জিৰ' হ'ব পাৰে। মানে ডি ধনাত্মকো হ'ব পাৰে, ঋণাত্মকো হ'ব পাৰে বা শূন্যও হ'ব পাৰে। গতিকে এই ধৰণৰ যিবোৰ সংখ্যাৰ সিৰিজ তুমি সংখ্যা পাবা, য'ত প্ৰতিটো সংখ্যা ফাৰ্ষ্টটো যদি 1 ধৰা, এটা মই ধৰি দিছোঁ সমান্তৰ প্ৰগতি এক্সাম্পল 1, 3, 5, 7, এইটো কি বুলি কৈছোঁ সমান্তৰ প্ৰগতিত আছে। কিয়নো আছে বুলি ক'লোঁ, কাৰণ 1 আৰু 3ৰ মাজত ডিফাৰেঞ্চ কি আছে, ইয়াত দেখিবলৈ পাইছা 2। তেনেদৰে 3 আৰু 5ৰ মাজত কি আছে 2, 5 আৰু 7ৰ মাজত কি আছে 2। গতিকে এই সিৰিজটোক, এই সংখ্যাৰ যিটো সিৰিজ, এইটোক আমি কি বুলি ক'ম, এইটোক আমি ক'ম সমান্তৰ প্ৰগতিত আছে, সমান্তৰ প্ৰগতি। তাৰ পাছত যিবোৰ সমান্তৰ প্ৰগতি, তোমাৰ যিবোৰ সমান্তৰ প্ৰগতি ফাইনাইট হয়, মানে a প্লাছ d, a প্লাছ 2d, a প্লাছ 3d এনেকৈ গৈ এটা লিমিটেড য'লৈকে তুমি কাউণ্ট কৰিব পাৰা, সেইটোক কি বুলি কয় ফাইনাইট AP বুলি কয়। ফাইনাইট AP বা ফাইনাইট এৰিথমেটিক প্ৰগ্ৰেছন, মানে সীমিত সমান্তৰ প্ৰগতি। আৰু যিবোৰ মানে তুমি কাউণ্ট কৰিব নোৱাৰা, গৈয়ে থাকে ইনফিনিটিলৈ, সেইবোৰক কি বুলি কয় ইনফাইনাইট AP বুলি কয়। আজি মই এই ভিডিঅ'টোত এৰিথমেটিক প্ৰগ্ৰেছনৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ, তোমালোকৰ সেই ফাৰ্ষ্ট যোনটো এক্সাৰচাইজ, সেই এক্সাৰচাইজটো মই ছল্ভ কৰি দিম। আহাচোন আমি কৰিবলৈ ট্ৰাই কৰোঁ। তো এইটো এক্সাৰচাইজ মই লৈছোঁ এক্সাৰচাইজ NCERT বুকৰ পৰা লৈছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো সুধিছে কি, ইন হুইচ অফ দ্য ফলোয়িং চিটুৱেশ্যন ডাজ লিষ্ট অফ নাম্বাৰছ ইনভলভ মেক এন এৰিথমেটিক প্ৰগ্ৰেছন এণ্ড হোৱাই। ইয়াত কৈছে কি, তলত যিবোৰ প্ৰশ্ন আছে এইসমূহত কোনটো এৰিথমেটিক প্ৰগ্ৰেছনত আছে বা সমান্তৰ প্ৰগতিত আছে, এইটো চেক কৰিবলৈ কৈছে। এতিয়া কৈছে কি, প্ৰথম কুৱেশ্যনটোত কি কৈছে, দি টেক্সি ফেয়াৰ আফটাৰ ইচ কিলোমিটাৰ হুৱেন দ্য ফেয়াৰ ইজ 15 ফৰ ফাৰ্ষ্ট কিলোমিটাৰ এণ্ড 8 ফৰ ইচ এডিশ্যনেল কিলোমিটাৰ। ইয়াত কি কৈছে, এই প্ৰশ্নটোত কৈছে যে টেক্সিখন যাবলৈ প্ৰথম 15 কিলোমিটাৰ, মানে প্ৰথম 15 নহয়, প্ৰথম 1 কিলোমিটাৰ যাবলৈ কিমান লাগে, টেক্সিখন প্ৰথম 1 কিলোমিটাৰ যাবলৈ 15 টকা লাগে। তাৰ পাছত 1 কিলোমিটাৰতকৈ যেতিয়া তাৰ বৃদ্ধি হৈ যাব, প্ৰতি কিলোমিটাৰত কিমান টকাকৈ ইনক্ৰিজ হ'ব, 8 টকাকৈ বেছি লাগিব। যদি প্ৰথম 1 কিলোমিটাৰ ধৰিলোঁ, 1 কিলোমিটাৰ যাবলৈ 15 টকা লাগিলে, তাৰ পাছত 1ৰ পিছত আকৌ 1 কিলোমিটাৰ গ'ল, 2 কিলোমিটাৰ যাবলৈ কিমান হ'ব, 15 যোগ 8 মানে হ'ল কিমান 23। তেনেদৰে তাৰ পিছৰটো হ'ব কি, 23 প্লাছ 8 কিমান হ'ব 31। গতিকে ইহঁতৰ মাজত কমন ডিফাৰেঞ্চ কিমান আছে 8, ইয়াতো কমন ডিফাৰেঞ্চ কিমান আছে 8। গতিকে এইটো কি হ'ব,
এই প্ৰথম যোনটো ইকুৱেশ্যন এইটো কিহত আছে এৰিথমেটিক প্ৰগ্ৰেশ্যনত আছে এপিত আছে ঠিক তেনেদৰে এইটো তুমি চেক কৰিবা এই তিনিটা তোমালোকে চেক কৰিবা যদি নোৱাৰা মোক কমেণ্ট যোগে জনাবা মই কৰিবলৈ ট্ৰাই কৰিম এতিয়া আহা আমি সেকেন্ড কুৱেশ্যনটো কৰি দিছো সেকেন্ড কুৱেশ্যনটো মই নেক্সট স্লাইডত লৈ থৈছো এইটো সেকেন্ড কুৱেশ্যনটো কি কৈছে ৰাইট ফাৰ্ষ্ট ফ'ৰ টাৰ্মছ অফ এপি when first term a and the common differences d are given কি কৈছে তোমাক এইটো কৈ দিছে যে এই সমূহ কিহত আছে এপিত আছে কিন্তু তোমাক কি কৈছে এপিত আছে গতিকে ইয়াৰ চাৰিটা প্ৰথম চাৰিটা টাৰ্ম উলিওৱা যাৰ কি দিয়া আছে ডিফাৰেন্সটো দিয়া আছে যেটো কমন ডিফাৰেন্স আৰু প্ৰথম টাৰ্মটো দিয়া আছে এতিয়া মই প্ৰথমটো কৰি দিম প্ৰথমটোত কি দিয়া আছে a = 10 আৰু d = কি দিয়া আছে 10 গতিকে প্ৰথম চাৰিটা টাৰ্ম কি হ'ব প্ৰথম চাৰিটা টাৰ্ম কি হ'ব মই উলিয়াইছো চোৱা গতিকে ফাৰ্ষ্টটো হ'ল a আমি কেনেকৈ লিখিম a + d a + 2d a + 3d হয় না মই অলৰেডি তোমাক এইটো বুজাই আহিছো গতিকে a হ'ব কি 10 a + d হলে হ'ব কি 10 + 10 তাৰ পিছৰটো হ'ব 10 + 2 + 10 + 10 + 3 × 10 গতিকে সিৰিজটো কি হ'ল 10 20 আৰু 10 এইটো 20 কিমান হ'ব 30 এইটো হ'ব কিমান 40 গতিকে প্ৰথমটোৰ ক্ষেত্ৰত আমি প্ৰথম চাৰিটা টাৰ্ম কি পালো 10 20 30 40 ঠিক তেনে ধৰণে তোমালোকে এই সমূহ উলিয়াব পাৰিবা বাৰু মই আৰু এটা কৰি দিছো তোমাৰ 4 নম্বৰটো কৰি দিছো 4 নম্বৰটো কি কৈছে 4 নম্বৰত দিয়া আছে a = -1 আৰু d = কি দিয়া আছে d = ½ সো গতিকে টাৰ্ম সমূহ কি হ'ব প্ৰথম চাৰিটা টাৰ্ম হ'ব a + d a + 2d a + 3d হয় নে এতিয়া চোৱা a কি হ'ব a = -1, -1 + d কিমান দিয়া আছে ½ তেনেদৰে হ'ব -1 এইটো হ'ব কি 2 * ½ এইটো হ'ব কি -1 + 3 * ½ গতিকে এইটো টাৰ্ম কি হ'ব নেক্সট স্টেপত আহিলে কি হ'ব নেক্সট স্টেপত পাবা -1 এইটো -1 আৰু -1 + ½ কৰিলে কি হয় -½ হয় না এই দুটা যোগ কৰিলে কি পাবা এই দুটা যোগ কৰিলে পাবা -½ ঠিক তেনেদৰে এইটো কি পাবা -1 + 2 এই দুটা কাৰণ 2 এ 2 এ কেনসেল গৈ কি হ'ব 1 1 + 1 আৰু -1 কি হ'ব 0 তাৰ পাছত কি হ'ব এতিয়া চোৱা -1 + 3/2 -1 + 3/2 কৰিলে কি হয় -1 আৰু কি হ'ল 3 * 1/2 মানে হ'ল 3/2 এইটো কৰিলে কি হ'ব চোৱা 2টো কমন লোৱা তলত 2 কমন ললা এইটো হ'ল মাইনাস গতিকে 2 * -1 -2 + 3 এইটো গৈ কি হ'ল পজিটিভ হাফ প্লাস হাফ গতিকে এইটো হ'ল কি হাফ গতিকে প্ৰথম চাৰিটা টাৰ্ম আমি কি পালো ইয়াত পালো -1 -1 0 and half গতিকে তোমালোকে এনেদৰে বাকি কিটাও কৰিবলৈ চাবা যদি নোৱাৰা কৰিব তেন্তে কমেন্ট যোগে মোক জনাবা গতিকে যদি ভিডিওটো ভাল পালা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তুমি যদি এই চেনেলটো ফাৰ্স্ট ভিজিট কৰিছা তেন্তে সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিবা থ্যাংক ইউ